Hello guys, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আপোনালোক সকলোৱে ভালে আছেনে বাৰু? মোৰ গাটো ভাল নাছিলে সেইকাৰণে বহুত দিন ভিডিঅ' দিব পৰা নাছিলো। আজিৰ দিনটো মই কি কৰো আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। বাগাছখিনি বাৰীৰে হয় মায়ে কাটি আনিছিলে। এইখিনি এতিয়া মায়ে ভালদৰে বাকলিবিলাক গুচাই ল'ব। বাকলিবিলাক গুচাই লোৱাৰ পিছত ভালদৰে ধুই লৈ এতিয়া সৰু সৰুকৈ কাটি দিব। এই বাঁহগাজখিনিৰ লগত মায়ে আজি এবিধ চিম্পল ৰেচিপি বনাব, বাঁহগাজ আৰু মাছৰ। প্ৰথমতে তেলখিনি দিয়াৰ পিছত খিনি দি দিব। ইয়াত কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নহ'ব, একদম চিম্পলকৈ বনাব। অলপমান এনেদৰে ভজাৰ পিছতে আধাকে ফ্ৰাই কৰি থোৱা মাছ কেইটামান তৰকাৰীত দি দিব। এইবিলাক ভাঙি যোৱা নাই না? চব্জিটো হৈ গ'ল, এতিয়া আমি ভাত খাম। এতিয়া বাঁহগাজ আৰু মাছৰ তৰকাৰী ধুনীয়াকৈ এসাঁজ খাই ল'ম আৰু। ভাত খোৱা হৈ গ'ল, ভাত খাই অলপ জিৰাই ল'লো। এতিয়া ভাবিলো বীজ জলকীয়া আচাৰ বনাম। বীজ জলকীয়া আচাৰটো মই কেনেকৈ বনাম বলকচোন চাওঁ। বীজ জলকীয়াখিনি এইখিনি নিজৰ বাৰীৰে হয়, মায়ে ছিঙি থৈ দিছিলে। এতিয়া বীজ জলকীয়াখিনি মই ভালকে ধুই লৈ ৰ'দত শুকাই ল'ম। ভালকে ধুই লৈছো, এতিয়া এইখিনি ৰ'দত দি দিম। ৰ'দত দি পানীখিনি শুকাই যোৱাৰ পিছতে মই এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ আৰু 2-3টা গোটাকৈ থৈ দিছোঁ। চাহ খোৱা কাপত 1 কাপ তেল আৰু সোৱাদ অনুসৰি নিমখ দুইটা মিক্স কৰি লৈ গৰম কৰি লৈছোঁ। লগতে অলপমান ভিনেগাৰ দি দিছোঁ। ইয়াত মই কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই, যাতে ভোট জলকীয়াৰ ধুনীয়া গোন্ধটো মছলাৰ গোন্ধই কাটি নিদিয়ে। বাঁহগাজ আৰু মাছৰ তৰকাৰীটো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। আৰু আপোনালোকে যদি এনেদৰে নাই খোৱা এবাৰ খাই চাবচোন, বহুত ভাল লাগে খাই। আৰু বীজ জলকীয়া আচাৰটো বনাইছিলোঁ, আপোনালোক সকলোৱে বনাব জানি মইনো কেনেকৈ বনাই এনেই আপোনালোকক চিম্পলকৈ দেখাই দিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব, যাতে
মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি শীঘ্ৰে পাই যায়। আপোনালোকে যদি মোৰ ভিডিঅ' প্ৰথমবাৰ চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ইয়াতে আজি সামৰণি মাৰিছোঁ। বাই বাই।